गासै खोथाखौनो सदनाव नोंथांमोनहा बुंनो हागोन মই যাতা কথা কব নাপায় কিন্তু যেতিয়া মোৰ লগত কাজিয়া হয় কাজিয়াত ভাল কথা ওলাই নেকি কাজিয়া কৰি কৰি মই হাউস চলাব লাগে নেকি কাজিয়া কৰি কৰি মই হাউস চলাব লাগে নেকি ইমান মানে মই বুজি নাপাওঁ এই সদনখন বিশ্বজিৎ দৈমাৰীক আপোনালোকে ব্যক্তিগতভাৱে যিভাৱে ভাব আমাৰটো এলাও কৰক আমাৰটো এলাও আৰে সবে কৈ থাকে অধ্যক্ষ মহোদয় অলপ ক'ব লগা আছে যিহেতু গোৱালপাৰা জিলাৰ কথা আহিছে আৰু গোৱালপাৰা জিলাৰ হিচাপে গোৱালপাৰা জিলাৰ 4জন প্ৰতিনিধি আমাৰ বিধায়িনী দলৰ এজনক কবল দিব লাগে স্যাৰ অনুৰোধ কৰিছো গোৱালপাৰা জিলা প্ৰশাসন অমান্য কৰি পেলাই তাত ইভিকশন কৰাৰ কাৰণে মানুহৰ মৃত্যু পৰ্যন্ত কাজিয়া কিয় ওলাই থাকে আপোনালোকে মোৰ লগতো কাজিয়া কৰিব খুজে এইফালে কৰক কাজিয়া তোমাৰ লগত কিয় কৰে এনেকুৱা মানৱীয় সংকটৰ সৃষ্টি হৈছে সেই সন্মানীয় সদস্য আলোচনা কৰিব নোৱাৰে এনেকুৱা পৰিস্থিতি কৰিব নালাগে এতিয়া দিছপুৰত চুপচাপ বন্ধ হৈ বহি থাকিব তাতে জিলা প্ৰশাসনে অন্যায়ভাৱে মানুহক উচ্ছেদ কৰিবলৈ নাৰকীয় যন্ত্ৰণা দিব সেই কথাখিনি যদি আমি বিধানসভাত আলোচনা সন্মানীয় সদস্য আপোনাৰ কথা আলোচনা কৰিম স্যাৰ আপোনাৰ কথা ভালদৰে আপুনি মানুহ মৰিছে দিস ইজ নট দ্য ৱে দিস ইজ নট দ্য ৱে মোৰ কোনো আপত্তি নাই আপোনালোকৰ কথাত মোৰ আপত্তি নাই ৰুলিং নামানে মানে ডিসক্রিমিনেটৰি হিচাপে মোক কি ক'বলৈ নিদিয়ে নেকি আপোনালোকে তাত প্ৰশাসনে উচ্ছেদ কৰি আছে আপোনালোকে ক'বলৈ নিদিয়ে আপোনাৰ বিষয়ে নহয় ন্যায় আপোনাৰ বিষয়ে নহয় আমি ন্যায় বিচাৰি আপোনাৰ বিষয়ে নহয় আপুনি হেতু উপায় দিয়ক যে আমি ন্যায় বিচাৰি যাম ক'ত সন্মান আপুনি বহি যাওক আপোনালোকে আপোনালোকে আলোচনা কৰা সুবিধা দিয়ক আলোচনা কৰিব দিয়ক বহি যাওক আলোচনা কৰিব দিয়ক স্যার অন্তত কথাখিনি শুনক आसा नोंसोर बयबो सिरि सिरि था आं बुंदों जे बे सदनाव बयनिबो बुंनाया गुरुत्व दं कानत लक सबे अखमियाथ' खुद बुजि पाबो गासिबनिबो बुंनाया गुरुत्व गोनां आरो गासै खोथाखौनो सदनाव नोंथांमोनहा बुंनो हागोन किन्तु जितु सदन स्थगित बा हाउसखौ दोनथ'नानै सावरायनांगौ बा रायलायनांगौ होनदों बियो बे समाव बेबायदि जोंनि सदनखौ दोनथ'नानै रायलायजानाय बिषय नङा कारण किय सदन স্থগিত স্যার আহা নাই স্যার আমি এই বিষয়টো মেচিনত আহা নাই স্যার আপোনালোকে কোনো বস্তুই অধ্যয়ন নকৰে ইয়াত যে 2-3টা চেনেল আছে এইবোৰ জানো স্যার আনিছো স্যার মেচিনত আহা নাই স্যার তো এতিয়া শুনক মই কি কৈ আছো মই যাতা কথা কব নাপায় কিন্তু যেতিয়া মোৰ লগত কাজিয়া হয় কাজিয়াত ভাল কথা ওলাই নেকি কাজিয়াত ভাল কথা নলয় আৰু হেতু আমাৰ সদনৰ কাৰণে ভাল নহয় ৰাজ্যৰ কাৰণেও ভাল নহয় এই কাৰণে সবে ভাল ধৰে হেতু মই যেটো বুজি পাওঁ তো এটো কাজিয়া আপোনাৰ লগত নকৰো না কাজিয়া ইটো কাজিয়া নহয় মই যেটো বুজি পাওঁ আবেদনটো আপোনাক কৰিব পাৰিম এটোই কাজিয়া নহয় তৰ্কটোই কাজিয়া যদি অসমীয়া কাজিয়া নম্বৰ আমাৰ সমাজত এটো কাজিয়া বুলি স্যার আপুনি আমাৰ অভিভাৱক আপুনি মই কোন আপুনি আমাৰ অভিভাৱক আপুনি কৰা বুলি ক'লে আমাৰ বেয়া লাগে আপুনি আমাৰ অভিভাৱক স্যার ইটস ভেৰি আনফৰচুনেট ইমান মানে মই বুজি নাপাওঁ এই সদনখন বিশ্বজিৎ দৈমাৰীক আপোনালোকে ব্যক্তিগতভাৱে যিভাৱে ভাব আমাৰটো এলাও কৰক আমাৰটো এলাও আৰে সবে কৈ থাকে মানে মোৰ বহুত দুখ লাগে বেয়া লাগে যে অসমৰ অৱস্থা সদনলৈকে এনেকুৱা হল যে আমি ভালদৰে কথা পাতিব আমাৰটো এলাও কৰিব লাগে আমি যেটো উত্থাপন কৰিছো এইফালে দিয়া নাই আপোনালোকৰ কথা আমি যেটো উত্থাপন কৰিছো এইটো এলাও কৰিব লাগে কনসার্ন হয় এডজন মোশন উত্থাপন কৰিছো মাননীয় অধ্যক্ষ মহোদয় আপুনি এই বিষয়ে জাজমেন্ট দিব লাগে আৰু এডজন মোশনটো একসেপ্ট কৰি আমাক সুযোগ দিব লাগে উচ্ছেদৰ গোৱালপাৰা ধুবুৰীত যে উচ্ছেদ হৈ আছে এই বিষয়ে আমি এডজন মোশন ডিসিপ্লিন এটা আছে আপোনালোকক মই কবলৈ দিম হয় প্লিজ মই অলৰেডি শুনাৰ ধৈৰ্য থাকিব লাগিব আপোনালোকে নটিচ আনিছে মই কৈছো নটিচটো মই অগ্ৰাহ্য কৰিছো কিয় আপুনি অগ্ৰাহ্য কৰিব আপোনালোকে মোক ধৰিছে যে এইটো খুব ইম্পৰ্টেন্ট বিষয় সেইকাৰণে আপোনালোকে এতিয়া হাউচত উত্থাপন কৰিছে যে এইটো গ্ৰহণ কৰিব লাগে তো এতিয়া মইতো ক'ব পাব লাগিব এটা মোক ক'ব নিদিয়ে জুনিয়ে তুনিয়ে যদি কৈয়ে থাকে সদনৰ সময় ক'ত আছে আপোনালোকে 2টা বজাত ক'ব নাই ভোক লাগিছে
আমি যামে দুইটাৰ পিছত আপোনালোকে নবহে ইয়াত স্যার যিসকল সিগনেটৰী আমি যিসকলে সিগনেচাৰ কৰিছো তেওঁলোকে কম ভাল এতিয়া শুনক মোৰ যুক্তিটো এই সন্দৰ্ভত কৌল এণ্ড সাগধেৰৰ প্ৰেক্টিচ এণ্ড প্ৰচিডিউৰ সপ্তম সংস্কৰণৰ 562 পৃষ্ঠাত স্পষ্টকৈ উল্লেখ আছে আপোনালোকে গৈ পালে পঢ়িব ফিউচাৰৰ কাৰণে তাত কোৱা হৈছে যে adjournment motions are normally not allowed during the budget discussion or during the discussion of the motion of thanks on president's or governor's address, as members have sufficient opportunity to focus the attention of the house to any matter during that discussion. আপোনালোকৰ এই বিষয়টো হয় ন কব কথাটো নুকনে মোৰ কথা নহয় নহয় এইটো বিশ্বজিৎ দৈমাৰীৰ কথা নহয় নহয় আপোনালোকে প্ৰচিডিউৰ practice and procedure difference লৈ পালে দিছে ময়ো ডিফাৰেন্স দিছো practice and procedure এডজমেন্ট মিশনৰ পক্ষত so many instances আছে আর কাৰণে মই কৈছো বিষয়টো গুৰুত্বপূৰ্ণ বিষয়টো ৰাইজৰ এবেকশন হৈ আছে দুখত ভুগি আছে গতিকে এই বিষয়ত আপোনালোকে ৰাইজক এই এৰিয়াৰ মানুহখিনিৰ কাৰণে নিদিয়ে নি আপনি স্ট্রেট গভর্নমেন্টত ফেভার কৰি আছে ইন্টেনশনালি কৰি আছে গভর্নমেন্ট এই মানুহখিনি দুবড়ি বৰপেটা গোৱালপাৰাৰ মানুহখিনি মানুহ নহয় নেকি তাৰ এভিকশনৰ কাৰণে স্যার কাজিয়া কৰি কৰি মই হাউস চলাব লাগে নেকি মাননীয় মহোদয় আমি হাউস এডজন ফৰ 1 আৱাৰ চলিব লাগে